এনাই কৈছে কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ৰে ধুনীয়া লাগিছে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি মানে ভিডিঅ' বনোৱা বিশেষ কাৰণটো হ'ল আজি মোৰ লগৰ এটা পাতিছে বিয়া মানে ছোৱালী আনি আছে জাষ্ট মোক ফোন কৰিলে যে মই ছোৱালী লৈ গৈ আছো তই বোলে আমাৰ ঘৰলৈ আহ বুলি কৈছে মই ঘৰ পামগৈ 8টা বজাত এতিয়া 7:30 মান হৈছে এতিয়া যাম হেতৰ ঘৰলৈ তো ভাবিলো ভিডিঅ' এটা বনাই দিওঁ কাৰণ যদি হি বিয়াখন পাতে আজি ডেটটোত মানে তো আজি ডেটটোত যাতে স্মৃতি হৈ ৰৈ যাওক ভিডিঅ' হিচাপে সেই বুলিয়ে ভিডিঅ'টো বনালোঁ আৰু এতিয়া বিয়াখন পাতিছে মই বোলো কেইদিনমান ৰখিব পাৰো এতিয়া তাতে এতিয়া ছোৱালী বয়স কিমান খকা খুন্দা হওঁতে নকলেই এতিয়া তাতে অসমত যিহেতু বাল্য বিবাহৰ কাৰণে যি হুলস্থুল চলি আছে যদি কেনেবাকৈ ছোৱালীজনী কম বয়সৰ হয় খেলি মেলি হৈছে এতিয়া বিয়া পাতিব গৈ আছে তো হ'লেও মই মানে ভালকৈ কথা পাতিব নাপালোঁ আৰু তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম মই তেহেঁতৰ ঘৰলৈ যাওঁ এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো ছোৱালীজনী ক'ৰ পৰা আনিলে আৰু কিমান বয়সৰ হয় তাকো জনাম দেই তো বন্ধুসকল মই যিজন মানে মোৰ লগৰে আনিছিলে ছোৱালী মই লগৰজনৰ ঘৰত সোমাই পিনে মই কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ সিহঁতৰ ঘৰত পূৰা কন্দা কটা চলি আছে মানে ঘৰত এটাই ল'ৰা আছিলে ভাবিছিলে আৰু মাকৰ কৈ পিনে আনিব মাকক নোকোৱাকৈ লৈ আনিলে মাকে মনত দুখ পাইছে আৰু আহিলতো পিটিম বুলি কৈছে আৰু পূৰা কন্দা কটা চলি আছে মই সেইটো কাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু ছোৱালীজনী যদি আহি পায় দুলীয়াজান পালেহি বুলি শুনিছোঁ ফোন কৰিছিলোঁ যদি আনি পায় মই ভিডিঅ'ত দেখাই যাম দেই কেনেকুৱা ভালকে দে তো বন্ধুসকল মাকৰ বাপেকক অলপ খং কমিলে বাবে এতিয়া আৰু দৰা কইনাৰ ঘৰত পালেহি আৰু আইতা নাতিনী আহিলে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কৈ দিয়ক ভাল লাগিছে এয়া খুৰীয়েক হয় খুৰী কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে বোলে অলপ চলপ খং উঠিবই নহয় জানো প্ৰথম আৰু বায়েকে অলপমান খানা বনোৱাত ব্যস্ত বাইদেউ বাইদেউ এইফালে বোৱাৰী পালে কেনেকুৱা লাগিছে কৈ দিয়ক ভাল লাগিছে ন তো বন্ধুসকল এইসকলে যিহেতু ল'ৰাটো ভাগৰ লগৰ হয় এইসকলে অলপ মানে সহায় কৰি দিলে ছোৱালীজনী আনা হয় নাই হে ধন্যবাদ দেই আপোনালোকে যে একদম ভালে খুলে ঘৰত পোৱাই দিলেহি আৰু এয়া হৈছে দৰা আপুনি কি হৈছে এনাই কৈছে কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ৰে ধুনীয়া লাগিছে এনেকে মনে মনে পলাই আনিব বুলি ভবা নাছিলে কিন্তু ন নিশ্চয় ভবা নাছিলো কাৰণ কেলে পটককে বুমনিয়ে ফোন কৰি দিলে নাই মই একদম অকৰা লাগি গলোগে কাহানি বুমনিয়ে মোলে ফোন নকৰে নাই আজি পটককে ফোন কৰি দিলে মই মানে নাৰ্ভাছ হৈ গলোগে ন তাৰপৰা উপায় নাপাই পিনে মই গ'লো তাক ক'লো তহঁতৰ ঘৰত গম পাই নাপায় সি গ'লে বোলে ঘৰত গম নাপায় বুলি কোৱা দেখি মই ধুনুলৈ দেউতাকলৈ ফোন কৰিলোঁ ফোন কৰাৰ লগে লগে দেউতাকে ক'লে বোলে নহয় বোলে লগৰ ল'ৰাহে আহিছে লগত বুলি ক'লে নহয় লগৰ ল'ৰা আহিছে বুলি কোৱা দেখি মই মনে থাকিলোঁ আৰু তাৰপিছত আকৌ ধুনুৱে ফোন কৰিলে নহয় কৈ নাই বোলে সঁচাকৈ নে মিছাকৈ মই বোলো নেজানো বুমনিয়ে কিন্তু মা কচম বুলি কৈছে দেই সঁচাকৈ বোলে শপত খাই কৈছোঁ বুলি মোক শপত খাইছে নহয় তেতিয়া বিশ্বাস কৰিলোঁ আৰু শপত খাই কাহানিও বুমনিয়ে ফোন নকৰে আজি ফোন কৰিলে নিশ্চয় হয় বোলো সেনেকৈ বুলি ভাবিলোঁ আৰু তাৰপৰা 8টা বজাত আপুনি খেৰা হ'বহি বুলি আমাৰ ঘৰত ক'লে নহয় সঁচাকৈ 8টা বজাত মই খেৰা হ'লোঁ 8টা বাজিলে আৰু তাৰপৰা দেৱৰে ধুনু আগবাঢ়ি গ'ল আমাৰ ঘৰলৈ তাৰপৰা বোলে আহক বোলে হয় নেকি বুলি ক'লে নহয় তাৰপৰা আহি ইয়াত আৰু অপেক্ষা কৰি আছোঁ আহিব এইফালে মাক নাৰ্ভাছ নাই বিচনাত মাকৰ গা ভাল নাই মাথা ঘূৰাই পৰিলে বুজাই মেলি আৰু মানে কৰিলোঁ আৰু অকণমান সুস্থ এতিয়ালৈকে উলি চুলি দিয়া হৈ গ'ল আৰু উলি চুলি দিয়া তেনেকৈ নহ'ল মানে উলি দিয়া কাম হোৱাই নাই পদূলিমুখত ধৰক নীতি নিয়মখিনি কৰিলোঁ আৰু কৰাৰ পিছত এতিয়া গা পা ধুলে এতিয়া খানা পিনা খাব এতিয়া সেন্দুৰ বোলে কাইলৈ দিম বুলি কৈছে আজি নিদিয়ে আৰু আজি নিদিওঁ বুলি ক'লে কাইলৈ দিম বুলি ক'লে আৰু কাইলৈ এতিয়া সিহঁতে আৰু কি ডিচিশ্যন লয় ন সেনেকুৱাই এয়াই শুনিলে নহয় আৰু মানে কোনো ভাবাই নাছিলে যে পটককেনে প্ৰণৱে যে এনেকৈ ছোৱালী লৈ আনিব বুলি আৰু তাকে কোনো ভাবাই নাই মানে মাকেও ভবা নাছিলে যে এনেকৈ ছোৱালী কোনোবাই পটককৈ লৈ আনিব বুলি তাক নথকা সময়ত আকৌ সেন্দুৰ দিলে নহ'ব দেই দৰা কইনা হাল এবাৰ ওলাই দিয়া মইতো কাইলৈ নিজৰ ডিউটি যাম তাৰপিছত আহিম এয়াই হৈছে আৰু দেই বিয়াখন পাতিলে আৰু ন লুকাই মনে মনে মোৰ কি ডিউটি নাই নেকি লাজ লাগিছে নেকি বাৰু এই বিয়াখন পাতিবই লাগিব এদিন হ'লে এদিন দেই
পিছত কথা পাতি আছো তোমাৰ পিছত কথা পাতিবা দিছো কথা পাতি আছো কইনাজনী অকণমান ওলাবকৈ দিয়া আকৌ এই লাষ্ট এয়াই হৈছে আমাৰ কইনা দেই অহা কাইলৈ ভিডিঅ'টোত ভালকৈ দেখাম আৰু পিছৰকেইটা দিন আমাৰ ইয়াতে যেতিয়া আহিছে তো সদায় দেখিয়ে থাকিম যেনিবা আৰু কিবা কিবি ভিডিঅ'ত নিশ্চয় ওলাব তো আপোনালোকে চাই থাকিব এয়াই হৈছে ন দৰা ন কইনাৰ কাহিনী আৰু মানে প্ৰথম মানে অলপ লাজ লাগে পাওঁ বিয়াটো প্ৰথমবাৰে হয় যেনিবা অলপ লাজ কৰিছে কাইলৈ নিয়ম নীতিবোৰ হ'লে মানে অলপ থুলমূলকৈ দেখাই দিম বাৰু আজি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব